নমস্কাৰ, মই প্ৰকাশ। আজি আপোনালোকক মই জনাওঁ যে মই এইকেইদিন ভালকৈ ভিডিঅ' দিব পৰা নাই, কাৰণ আগতে ভিডিঅ' ক্লিপ এটা লৈছিলোঁ, কিন্তু সেইটো মানে সময়ৰ লগত মানে এতিয়া মই কি হৈ আছে, এটা নতুন কামত মানে যোগদান কৰিলোঁ আৰু সেইটো কাম এইকেইদিন চলি আছে। গতিকে মই ভিডিঅ' ভালকৈ মই দিব পৰা হোৱা নাই। এইফালে এতিয়া কমাৰবন্ধাত আছোঁহি, এনেকৈ পথাৰে ঘূৰি ফুৰিছোঁ। লগৰ কেইজন আছে, মই দোকানলৈ আহিছিলোঁ কিবা এটা খাওঁ বুলি বোলো ভাবিলোঁ। এতিয়া অলপ আজৰি পাইছোঁ, গতিকে এই সময়তে বোলো আপোনালোকক ভিডিঅ'টো বনাই জনাওঁ। আৰু আগতেও ক্লিপ লৈ থোৱা আছে, ইউটিউবত দিবৰ কাৰণেও ক্লিপ অলপ লৈ থৈছোঁ, ফেচবুকত দিবৰ কাৰণেও ক্লিপ লৈ থৈছোঁ, কিন্তু মানে সেইখিনি এডিট কৰিবলৈ ভালকৈ সময় হোৱা নাই। আৰু কালি যিহে একদম বতাহ বৰষুণ দিলে, আমাৰ গোটেইফালে গছ গছনি ভাঙিলে আৰু ঘৰ দুৱাৰো কিছুমানৰ অনিষ্ট হৈছে। তাৰ ফলত গছ গছনি ভঙাৰ ফলত মানে কাৰেণ্টৰ খুঁটা প'ষ্ট ভাঙি পৰিলে, ৱায়াৰ ছিগিলে। সেইকাৰণে কাৰেণ্টটো মানে নাই হ'লে, কাৰেণ্টৰ প্ৰব্লেম। সেইকাৰণে মই মোবাইলটোতো বেছি চাৰ্জ নাছিল, সেইবাবে মই ভিডিঅ' কালি এইকেইদিন কৰিব পৰা নাই। মই ভিডিঅ' এডিট কৰিব পৰা নাই, মোবাইল ভালকৈ চাবলৈও পোৱা নাই। সেইকাৰণে এতিয়া আৰু আজি পাইছোঁ সময়, গতিকে বোলো আপোনালোকক মই ভিডিঅ'টো কৰি অলপ জনাই দিওঁ, আপডেটটো দি দিওঁ, নে কি কয়। বাকী আপোনালোক সকলো ভালেই আছে যদি সকলোৱে কমেণ্ট এটা কৰিব। সকলো ভালেই হ'ব লাগে, ভগৱানে ভালে ৰাখক সকলোকে। এইফালে পথাৰ, এইফালেও পথাৰ, চবফালে পথাৰ মানে পথাৰে আমাৰ যিহেতু ডিউটি পথাৰত পৰিছে, মানুহৰ বাৰীত পৰিছে, মানুহৰ কিবা মানে মই এতিয়া ONGC এইবিলাক ছাৰ্ভে কামত মই আহি আছোঁ। যিহেতু কাম চলি আছে, সেইবাবে আহি আছোঁ আৰু কৰি আছোঁ কাম। আজি কেইদিনমান হ'ল, সেইকাৰণে ভালকৈ ভিডিঅ' দিব পৰা নাই। ফেচবুকত বা ইউটিউবতো মই সময় দিব পৰা নাই। কি হৈছে নাজানো আৰু, কিন্তু আপোনালোকে সকলোৱে সহায় কৰি থাকিব, ছাপোৰ্ট কৰিব, আৰু ময়ো যিমান পাৰোঁ সিমান চেষ্টা কৰিম বাৰু ভিডিঅ'সমূহ দি থাকিবলৈ, আপোনালোকক আপডেট দি থাকিবলৈ। বাৰু তেতিয়াহ'লে মই আকৌ আপোনালোকক লগ পাম।